আজি মোৰ হাতত এখন আছে ৰেডিঅ'। নিশ্চয় আপোনাৰ দেখি চিনি পাইছে, মানে চিনি নোপোৱা কোনো ব্যক্তি নাই, সৰুৰ পৰা ডাঙৰলৈ সকলোৱে চিনি পায়। নিশ্চয় এসময়ত ই ছুপাৰ ষ্টাৰ বুলি ক'ব লাগিব, কাৰণ এখন ৰেডিঅ' ল'বলৈ মানুহে বহুত চেষ্টা কৰি বহুত কষ্ট কৰি ল'বলগীয়া হৈছিল। যিহেতু এখন ৰেডিঅ' ল'ব পৰা নাছিল, যেতিয়া প্ৰথম ওলাইছিল কোনো ব্যক্তিয়ে মানে পটককৈ ল'ম বুলি ল'ব পৰা নাছিল, কাৰণ সেই সময়ত দাম যথেষ্ট আছিল আৰু য'তে পোৱা নগৈছিল। এইখন ৰেডিঅ' ল'বলৈ বহুত কষ্ট কৰিবলগীয়া, কাৰণটোৱে হ'ল আজিৰ দৰে সেই সময়ত হাতে হাতে কাৰো মোবাইল নাছিল, ঘৰে ঘৰে হোম থিয়েটাৰ নাছিল গান শুনিবলৈ, ভিডিঅ' চাবলৈ। কাৰণ সেই সময়ত আছিল এখন ৰেডিঅ' ল'বলৈ বহুত চেষ্টা মই ৰেডিঅ' ল'ব পাৰিছিলোঁ, কাৰণ ৰেডিঅ' যথেষ্ট দাম আছিল সেই সময়ত। প্ৰত্যেক ঘৰে ঘৰে এখন ৰেডিঅ' নাছিল। পিছত যে লাহে লাহে ধীৰে ধীৰে প্ৰত্যেকৰ ঘৰে ঘৰে হ'ল, সকলোৱে দাম কমিল আৰু সকলোৱে এখন ৰেডিঅ' ল'বলৈ চেষ্টা কৰিছিল। আজি মোৰ হাতত এখন ৰেডিঅ' আহিল, সেয়ে ভাবিলোঁ মই ভিডিঅ'টো লৈ আহোঁ আপোনালোকৰ মাজলৈ। আৰু সেই সময়ত আমাৰো এখন ৰেডিঅ' আনিছিল, আৰু কিমান ভাল লাগিছে ক'ব নোৱাৰোঁ আপোনালোকক। মই তেতিয়া সৰু, কিমান সৰু ক'ব নোৱাৰিম, কাৰণ যথেষ্ট সৰু, বয়সটো মনত নাই, কিমান হ'ল কিমান মনত নাই, কিন্তু মনত আছে, সময়ৰ কথা মনত আছে। আৰু তাৰপিছত যেতিয়া আমাৰ সকলোৱে গম পালে ৰেডিঅ' এখন আনিছে আৰু সকলোৱে আহে, বাতৰি দিয়ে, সময়মতে গান দিয়ে, মানে সময়মতে সকলোৱে ৰাইজ মানে এনেকৈ আগত লৈ এঠাইত থ'ব আৰু থৈ সকলোৱে মানে একান্ত মনে শুনি থাকে। আৰু সকলোৱে ঘৰে ঘৰে এখন ৰেডিঅ' হ'বলৈ হ'ল, তাৰ মূল্য কমি আহিল আৰু প্ৰায় সকলো ঘৰে ঘৰে এখন ৰেডিঅ' হ'ল। আৰু বৰ্তমান সময়ত এই ৰেডিঅ' ঘৰে ঘৰে পাবলৈ নাইকিয়া হৈ গ'ল, আৰু বৰ্তমান সময়ত হাতে হাতে মোবাইল হ'ল, টিভি হ'ল, বিভিন্ন ধৰণৰ বিভিন্ন বস্তু হ'ল। সেয়ে আপোনাৰ মাজত ভিডিঅ' বনালোঁ। যদি ভিডিঅ' ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, জয় হিন্দ।